মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9ৰ বি হাইভৰ এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ নামৰ লেচনটোৰ বাকী ৰোৱা অংশখিনি আলোচনা কৰিম। গতিকে তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি থবা, ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'জবিলাক পাই থাকিবা। এতিয়া আমি আৰম্ভ কৰিছোঁ। লুক লুক লুহিত চাউটেড এক্সাইটেডলি। যে লুহিতে খুব ব্যগ্ৰভাৱে চিঞৰি উঠিল যে চোৱা চোৱা, দেয়াৰ ইজ এ ৰাইনো, যে এটা গড়। আনাডাৰ স্মল ৰাইনো, আৰু এটা সৰু গড়। কেন উই গ' ক্লোজাৰ, আমি এতিয়া ওচৰলৈ যাব পাৰোঁনে? ডেটছ এ মাদাৰ ৰাইনো উইথ হাৰ বেবী, দ্য গাইড ছেইড। আৰু তেতিয়া গাইডজনে ক'লে এইটো আচলতে পোৱালিৰে সৈতে গড়ৰ মাক। She would not like anyone to go near her when she is with her baby. আৰু যেতিয়া তাইৰ পোৱালিৰ সৈতে থাকে তেতিয়া কোনেও তাইৰ ওচৰলৈ যোৱাটো তাই নিবিচাৰে। She is very protective towards her baby. আৰু তাইৰ পোৱালিটোক বৰ নিৰাপত্তা দি থাকে। Near a water body they saw some birds. আৰু এটা ৱাটাৰ বডিৰ ওচৰত, মানে অলপ পানীৰ ওচৰত সিহঁতে কি কৰিলে, কিছুমান চৰাই দেখা পালে। Look at those birds, how beautiful they are, mother said. আৰু মাকে ক'লে যে চোৱা সৌ চৰাইবোৰ ইমান ধুনীয়া। She took out the binocular to have a closer view. আৰু তেতিয়া তেওঁ বাইনোকুলাৰটো উলিয়াই ল'লে ওচৰৰ পৰা দৃশ্যটো চাবলৈ। Wow, there is a rhino near the birds. বাহ, এটা গড়ো আছে সেই চৰাইকেইটাৰ ওচৰতে। Let me see, লুহিত said. লুহিতে ক'লে যে মোকো চাবলৈ দিয়া। Taking the binocular from his mother. সি এইবুলি মাকৰ পৰা বাইনোকুলাৰটো লৈ ল'লে। Oh yes, but ma, if the rhino catches those birds, he will eat them up, লুহিত said. কিন্তু মা, সেই যদি গড়টোৱে চৰাইকেইটা ধৰিব পাৰে তেতিয়াহ'লে সিটো খাই পেলাব, এইবুলি লুহিতে ক'লে। Trisha laughed. তৃষাই হাঁহিলে। Silly boy, যে মূৰ্খ ল'ৰা। Don't you know that rhinos are herbivorous? তুমি নাজানা নেকি যে গড়বোৰ তৃণভোজী? Herbivorous meaning, লুহিত asked. Herbivorous তাৰ মানে কি? লুহিতে এইবুলি সুধিলে। Meaning, his sister explained. They eat only grasses. আৰু তাৰ অৰ্থটো লুহিতৰ ভনীয়েক তৃষাই বুজাই দিলে যে সিহঁতে কেৱল মাত্ৰ কি খায়, মানে ঘাঁহ খায়। And they also eat leaves, fruits, water plants and branches of shrubs, added their mother. তেতিয়া মাকে আৰু মানে যোগ দি ক'লে যে সিহঁতে গছৰ পাত, ফল মূল, পানীত হোৱা উদ্ভিদ আৰু জোপোহা গছবোৰৰ ডাল পাতবোৰো খায়। They do not eat flesh. সিহঁতে মঙহ নাখায়। Wow, Trisha exclaimed, looking through the binocular. তৃষাই তাৰপিছত বাইনোকুলাৰেৰে চাই তাই মানে উত্তেজিত হৈ ক'লে, There's another rhino in the water. চোৱা, পানীত আৰু এটা ৰাইনো অৰ্থাৎ গড় আছে। লুহিত laughed. লুহিতে তেতিয়া হাঁহিলে। Now who's silly? এতিয়া কোন মূৰ্খ? Rhinos cannot be in water. ৰাইনোটো পানীত থাকিব নোৱাৰে। They are so heavy that they will get drowned. সিহঁত ইমান গধুৰ যে সিহঁতে পানীত মানে ডুবি থাকিব, এইবুলি তৃষাক মানে তাইৰ ভায়েক লুহিতে ক'লে। You must have seen some big branches in the water. তুমি নিশ্চয় সেই পানীত এই ডাঙৰ গছৰ ডালপাতহে দেখিছা। In fact, rhinos are good swimmers, father said. তেতিয়া দেউতাকে ক'লে প্ৰকৃততে গড়বোৰ বৰ ভাল সাঁতুৰিব পৰা জন্তু। In the afternoon, when it is very hot, they get into the lakes and ponds to cool down. আৰু আবেলি যেতিয়া বৰ গৰম পৰে তেতিয়া সিহঁতে হ্ৰদ বা পুখুৰীত নামি নিজৰ দেহটো হাত পেলায়। Further in, they spotted a deer. আৰু কিছু দূৰত সিহঁতে এটা
হৰিণা দেখিলে। It was an exciting trip for them and they were lucky to see quite number of animals and birds in the park as they passed through the thickets of tall elephant grass and short grasses. আচলতে সিহঁতে বৰ ভাগ্যৱান কিয়নো সিহঁতে এই মানে হাতীৰ পিঠিত উঠি গৈ সিহঁতে চুটি দীঘল ঘাঁহবোৰৰ মাজে মাজে গৈ সিহঁতে কেইবাবিধো জীৱ জন্তু দেখা পালে আৰু কি দেখিলে চৰাইবোৰো দেখিলে They were delighted at the sight of the breathtaking array of flowers like water lilies, lotus and water hyacinth. সিহঁতে কিছুমান মানে শাৰী শাৰী ফুল যেনে পানীত হোৱা ভেট ফুল পদুম ফুল আৰু পানীত হোৱা মেটেকাৰ ফুলবোৰ দেখি সিহঁতে কি কৰিলে বৰ আনন্দ পালে Their mother had remarked the flora truly adds to the charm of the park আৰু তেতিয়া সিহঁতৰ মাকে মন্তব্য কৰিলে যে এই উদ্ভিদবোৰে এই উদ্যানখনৰ সৌন্দৰ্য আৰু বঢ়াইছে ইয়াতে যে পালা ফ্লোৰা মানে হৈছে উদ্ভিদ জগত They also learned that apart from being home to 2/3 of the world's great one-horned rhinoceros, Kaziranga National Park has the highest density of tigers among the protected areas in the world and was declared a tiger reserve in 2006. তাৰপিছত সিহঁতে এইটো শিকিলে যে কাজিৰঙাত পৃথিৱীৰ ভিতৰতে এশিঙীয়া গড় মানে পৃথিৱীত যিমান আছে তাৰে 2/3 কাজিৰঙাতে আছে তাৰ উপৰিও কাজিৰঙা মানে ৰাষ্ট্ৰীয় উদ্যানখনতেই যিবোৰ মানে পৃথিৱীত হেৰি আছে প্ৰটেক্টেড এৰিয়া আছে অৰ্থাৎ সংৰক্ষিত বনাঞ্চল আছে বাঘৰ কাৰণে সেইবোৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে মানে বাঘৰ ঘনত্বটো বেছি আৰু সেইকাৰণে 2006 চনত কি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰিছে অৰ্থাৎ ব্যাঘ্ৰ তাতে সংৰক্ষণৰ ব্যৱস্থা থকা বুলিও ব্যাঘ্ৰ প্ৰকল্প আছে বুলিও ঘোষণা কৰিছে Though they cannot see tigers, যদিও সিহঁতে কি কৰিলে বাঘবোৰ দেখা নাপালে because of the tall grasses that provided very good camouflage, their presence can be felt everywhere as they leave pug marks. এতিয়া ইয়াতে যে পাইছা ৱৰ্ডটো camouflage মানে হৈছে যে কিছুমান জন্তুৰ মানে গাৰ ৰংটো হেৰি যেতিয়া সেই জংঘলৰ মানে সৌন্দৰ্যৰ সৈতে মিলি পৰে তেতিয়া তাৰমানে সিহঁতক কি কৰে দৰ্শনাৰ্থী আচলতে দেখা নাপায় দৰ্শনাৰ্থীয়ে হওক বা অন্য চিকাৰী মানে জন্তুবিলাকে সিহঁতক দেখা নাপায় আৰু তেতিয়াই সিহঁতক মানে কেমোফ্লেজ বুলি কোৱা হয় এতিয়া আমি ফৰিং এটাৰ যদি উদাহৰণটো লওঁ ফৰিং এটা সেউজীয়া হয় গতিকে সেই সেউজীয়া ফৰিংটো যদি সেউজীয়া ঘাঁহনিত পৰি থাকে আমি গমেই নাপাম সেইটোকে কেমোফ্লেজ বুলি কয় তাৰমানে জন্তুৰ হেৰিটো মানে গাৰ ৰঙেই হওক বা অৱয়ৱটোৱে হওক এনেকৈ মানে বনাঞ্চলৰ মানে সৌন্দৰ্যৰ সৈতে মিলি পৰে যে সিহঁতে থকা বুলি কেতিয়াবা গমেই পোৱা নাযায় এতিয়া ইয়াতে কি কৈছে Though they could not see tigers, যদিও সিহঁতে বাঘ দেখা নাপালে because of the tall grasses that provided very good camouflage. সেই মানে ওখ হেৰিবিলাকে গ্ৰাছ অৰ্থাৎ ঘাঁহবিলাকে ইমান ধুনীয়াকৈ মানে কেমোফ্লেজ দিছিল মানে আৱৰি ৰাখিছিল যে দেয়াৰ প্ৰেজেন্স কেন বি ফেল্ট সিহঁতৰ সিহঁতৰ উপস্থিতি মানে অনুভৱ কৰিব পাৰি এভৰিৱেৰ প্ৰত্যেক ঠাইতে মানে উপস্থিতিটো অনুভৱ কৰিব পাৰি এজ দে লিভ পাগ মাৰ্কছ যিহেতু সিহঁতে পদচিহ্ন এৰি থৈ গৈছিল পাগ মাৰ্কছ মানে হৈছে ফুটপ্ৰিণ্টছ পদচিহ্ন মানে ভৰিৰ খোজবোৰ সিহঁতে দেখিছে বাঘৰ ভৰিৰ খোজবোৰ দেখিছে সিহঁতে কিন্তু এই ওখ ঘাঁহনিয়ে এনেকৈ মানে আৱৰি আছে যে তাৰ মাজত বাঘ থাকিলেও আচলতে সিহঁতে দেখা পোৱা নাছিল লেট ইন দ্য আফটাৰনুন দে লেফ্ট ফৰ শিৱসাগৰ আৰু আবেলি মানে অলপ দেৰিকৈ সিহঁতে শিৱসাগৰৰ কাৰণে ওলাল
On their way before reaching Shivasagar, they crossed a stone bridge. আৰু সিহঁতে পথতেই কি কৰিলে শিৱসাগৰলৈ যোৱাৰ পথতেই সিহঁতে এখন শিলৰ দলং দেখিবলৈ পালে. Their mother said, সিহঁতৰ মাকে ক'লে, pointing at the bridge, দলংখনলৈ দেখুৱাই, this is the শিলৰ সাঁকো, দ্য নামদাং ষ্ট'ন ব্ৰিজ. এইখনেই হৈছে নামদাঙৰ শিলৰ সাঁকো. ইট ইজ নট এ লং ব্ৰিজ, এইখন বৰ দীঘল দলং নহয়. আই অলমষ্ট মিছড ইট, তৃষা ছেইড. আৰু তৃষাই তেতিয়া ক'লে, মই মানে গমেই নাপালোঁ. তাৰমানে সিহঁতে বেছি দীঘল দলং নোহোৱাৰ কাৰণে তাই মানে মাকে কওঁতে ইতিমধ্যে পাৰেই হৈ গ'ল, গমেই নাপালে তাই কেনেকৈ মানে কোনখন শিলৰ ব্ৰিজ পাৰ হ'ল সিহঁতে তাই গম. It is just 60 meters in length, said her father. তাইৰ দেউতাকে ক'লে যে এইখন মাত্ৰ 60 মিটাৰ দীঘল. The most amazing fact is that it was built of only one single stone. আৰু আটাইতকৈ ভাল লগা কথাটোৱেই হৈছে যে এইখন দলং এটা মাত্ৰ শিলৰ দ্বাৰা বনোৱা হৈছিল. The point to be noted is that it was built entirely with human resources at a time when modern day technology was not dear. আৰু এটা উল্লেখনীয় কথা হৈছে যে এই দলংখন অকল মানুহৰ দ্বাৰাই সজা হৈছে, কিয়নো সেই সময়ত কোনো ধৰণৰ মানে আধুনিক যুগৰ যন্ত্ৰ মানে টেকন'লজি প্ৰযুক্তিবিদ্যা নাছিল, গতিকে মানুহেই সাজিছিল. হু বিল্ট ইট, এইখন কোনে সাজিছিল? দ্য আহোম কিং ৰুদ্ৰসিংহ ইন 1703. 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহই এই নামদাঙৰ শিলৰ সাঁকোখন সজাইছিল. তৃষা অলৱেজ এডমায়াৰ্ড দ্য ৱে both her father and mother remembered facts and dates. আৰু তৃষাই তাইৰ যে মাক দেউতাকে ইমান ধুনীয়াকৈ কথাবোৰ আৰু সময়বোৰ মানে মনত ৰাখিছে, সেই কথাটো সদায় তাই মানে খুব প্ৰশংসা কৰিছিল. It helped her understand the importance of the bridges, temples and monuments set against the time they were built. আৰু কোন সময়ত সেই দলং, মঠ মন্দিৰ নাইবা কীৰ্তিস্তম্ভসমূহ বনোৱা হৈছিল, সেইটো মানে খুব ধুনীয়াকৈ বুজিব পাৰিছিল সেই মানে সময়ৰ কথাৰ পৰা. Soon they reached শিৱসাগৰ. আৰু এইদৰে সোনকালেই সিহঁতে শিৱসাগৰ গৈ পাইছিল. সাগৰ ইজ চি বাট দেয়াৰ ইজ ন' চি হিয়াৰ. যে সাগৰ মানেতো সাগৰ, কিন্তু এইখনতো সাগৰ মানেতো সাগৰ হয় ন, গতিকে ইয়াত কোনো ধৰণৰ সাগৰ নাই. Why is this town called শিৱসাগৰ? লুহিত questioned as they settled in their hotel room. লুহিতে হোটেলৰ ৰুমত সোমায়েই সুধিলে যে ইয়াততো কোনো ধৰণৰ সাগৰ নাই, গতিকে ইয়াকনো কিয় শিৱসাগৰ নাম দিয়া হ'ল? I read somewhere that when the Ahom kings used to dig some special tanks, they named them adding Sagar. যে মই পঢ়িছোঁ যে আহোম ৰজাসকলে যেতিয়া কোনো মানে পুখুৰী বা কোনো জলাশয় খান্দিছিল, তেতিয়া সেইবোৰ সাগৰ নামটো যোগ কৰি মানে দিছিল. লাইক শিৱসাগৰ টেংক, জয়সাগৰ টেংক, গৌৰীসাগৰ টেংক. তৃষাই ক'লে যে যেনে শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী, এইবোৰ মানে আহোম ৰজাবিলাকে যেতিয়া পুখুৰী খন্দাইছিল তেতিয়া সেইবোৰৰ নামত কি কৰিছিল? সাগৰ শব্দটো লগাই দিছিল, এই বুলি তাই ক'ৰবাত পঢ়িছে বুলি ক'লে. গুড গাৰ্ল, হাৰ ফাদাৰ ছেইড. তাইৰ দেউতাকে ক'লে, বৰ ভাল ছোৱালী দেই. I wish there was really a sagar here, লুহিত said. লুহিতে তেতিয়া ক'লে যে ইয়াতে যদি সঁচাকৈয়ে এখন সাগৰ থাকিলহেঁতেন. Silly boy, how can you have a sea in the middle of the land? Trisha said to her brother. তৃষাই তেতিয়া তাইৰ ভায়েকক ক'লে যে হেই মূৰ্খ ল'ৰা, এই মাটিৰ মাজত কেনেকৈ সাগৰ থাকিব? They set out to see the শিৱসাগৰ tank. আৰু সিহঁতে শিৱসাগৰ পুখুৰী চাবলৈ ওলাল. শিৱসাগৰ টাউন ইজ নেমড আফটাৰ দিছ টেংক. আৰু এই পুখুৰীটোৰ নামেৰেই শিৱসাগৰ চহৰখনৰ নাম হৈছে. ইট ইজ চিটুৱেটেড ৰাইট ইন দ্য হাৰ্ট অফ দ্য টাউন. আৰু এইটো চহৰৰ কি কৰিছে? সোঁফালে অৱস্থিত. হিয়াৰ ইজ দ্য বৰপুখুৰী, ছেইড দেয়াৰ মাদাৰ. ইয়াতেই বৰপুখুৰীটো আছে. এজ দে গট আউট অফ দেয়াৰ কাৰ টু ৱাক টুৱাৰ্ডছ দ্য টেংক. যেতিয়া সিহঁতে সেই
মানে পুখুৰীটোৰ ফালে যাবলৈ ওলাল তেতিয়া গাড়ীৰ পৰা নামি মাকে ক'লে বৰপুখুৰী আস্কড লুহিতে সুধিলে বৰপুখুৰী আই থট ইট ৱাজ কল্ড শিৱসাগৰ টেংক মইতো ভাবিছোঁ যে ইয়াক শিৱসাগৰ পুখুৰী বুলিহে কোৱা হয় ইট ইজ অলছ' ন'ন এজ বৰপুখুৰী যে এইটো বৰপুখুৰী বুলিও কোৱা হয় চি হাউ বিগ ইজ ইট মাদাৰ ছেইড মাকে ক'লে যে চোৱা ইমান ডাঙৰ ইট ইজ এ টেংক ডাগ বাই কুইন অম্বিকা এই পুখুৰীটো আচলতে ৰাণী অম্বিকাৰ দ্বাৰা খন্দোৱা হৈছিল কনচৰ্ট অফ কিং শিৱসিংহ যে শিৱসিংহৰ পত্নী কনচৰ্ট মানে পত্নী চ' ইট ইজ নেমড আফটাৰ হাৰ হাজবেণ্ড সেইকাৰণে এইটো তাইৰ গিৰিয়েকৰ নামেৰে ৰখা হৈছিল লুক এট দ্য টেম্পল ত্ৰিচাই ক'লে যে কি কৰা মন্দিৰটোলৈ চোৱা পইণ্টিং এট দ্য টেম্পল অন ইটছ বেংক ইয়াৰ পাৰতে থকা মানে শিৱসাগৰৰ পাৰতে থকা মন্দিৰটোলৈ দেখুৱাই ক'লে ত্ৰিচাই ক'লে ডেট ইজ শিৱদৌল সেইটো হৈছে শিৱদৌল 104 feet tall আৰু এইটো 104 ফুট ওখ ইট ইজ ডেডিকেটেড টু লৰ্ড শিৱ এইটো শিৱ গোসাঁইৰ নামত উৎসৰ্গা কৰা হৈছে এণ্ড ইজ দ্য মষ্ট sacred of the three temples আৰু ইয়াত থকা তিনিটা মন্দিৰৰ ভিতৰত আটাইতকৈ এইটো পবিত্ৰ বুলি কোৱা হয় The other two are Vishnu Dol dedicated to Lord Vishnu and Devi Dol dedicated to Goddess Durga আৰু আন দুটা মন্দিৰ হৈছে বিষ্ণু ভগৱানৰ নামত উৎসৰ্গা কৰা বিষ্ণু দৌল আৰু দুৰ্গা গোসাঁনীৰ নামত উৎসৰ্গা কৰা দেৱী দৌল Wow, look at that golden dome with the pinnacle on the topmost part of শিৱদৌল Trisha exclaimed. Trisha উত্তেজিত হৈ বা আচৰিত হৈ তাই চিঞৰি উঠিল চোৱা ইমান মানে শিৱদৌলৰ ওপৰত একেবাৰে মানে শিখৰত ইমান ধুনীয়া কি কৰা আছে সোণৰে নিৰ্মিত মানে শিখৰ বা হেৰি কলচী আছে কলহ এটাৰ নিচিনা মানে মন্দিৰৰ যে ওপৰৰ একেবাৰে জোঙা অংশটো থাকে সেই শিখৰটোকে আচলতে কৈছে যে চোৱা সেই শিৱদৌলৰ শিখৰটো ইমান ধুনীয়া মানে সোণেৰে তৈয়াৰী এই যে ছবিখনত দেখিছা এইটোৱেই হৈছে শিৱদৌল That is 7 feet high and is called কলচী সেইটো কি 7 ফুট ওখ আৰু এইটো কলচী বুলি জনা যায় তাৰমানে মন্দিৰৰ শিখৰটোৰ কথা কৈছে Their mother said সিহঁতৰ মাকে ক'লে and all the three temples you see on the bank were built by Queen Ambika consort of Shiva Singha আৰু এই যে তিনিওটা মন্দিৰেই দেখিলা এই তিনিওটা মন্দিৰ শিৱসিংহৰ পত্নী ৰাণী অম্বিকাৰ সজোৱা They visited the Thai museum located on the bank of Shivasagar tank and were fascinated by the swords, clothes, manuscripts, goblets, plates and other rare antiques of the rulers preserved there. তাৰপিছত সিহঁতে টাই সংগ্ৰহালয়টো চালেগৈ যিটো শিৱসাগৰ পুখুৰীৰ পাৰতেই অৱস্থিত আৰু তাত থকা সেই মিউজিয়ামটোত থকা তৰোৱাল ক্লথছ মানে কাপোৰ কানি আৰু মেনুস্ক্ৰিপ্টছ মানে হৈছে পাণ্ডুলিপি কিতাপৰ যে পাণ্ডুলিপি থাকে তেনেকুৱা পুৰণি মানে খুব হেৰি মহত্বপূৰ্ণ কিতাপৰ পাণ্ডুলিপি তাৰপিছত গবলেটছ মানে আচলতে এই সুৰা আদি সেৱন কৰাৰ কাৰণে যিটো মানে পাত্ৰ তেনেকুৱা মানে ৰজা মহাৰজাই আগতে সুৰা পান কৰোঁতে যিবোৰ পাত্ৰ ব্যৱহাৰ কৰিছিল সেইবোৰৰ কথা কৈছে গবলেটছ মানে তাৰপিছত প্লেটছ মানেতো প্লেট থাল এইবোৰ আৰু অন্যান্য মানে দুৰ্লভ বস্তুবোৰ সেই সময়ৰ মানে শাসনকৰ্তাবোৰে ৰজাবিলাকে ব্যৱহাৰ কৰা কাপোৰ কানি তৰোৱাল সুৰা পান কৰা সেই পাত্ৰবোৰ
থালবোৰ এইবোৰ দেখি সিহঁত মানে মুগ্ধ হৈছিল লেটছ গ' টু চি দ্য জয়সাগৰ টেংক বোলা আমি এতিয়া জয়সাগৰ পুখুৰী চাওঁ আনাডাৰ ভেৰি বিউটিফুল টেংক দেয়াৰ ফাদাৰ ছেইড সিহঁতৰ দেউতাকে ক'লে আৰু এটা বৰ ধুনীয়া পুখুৰী আছে নহয় জয়সাগৰ বোলা আমি সেইটো চাওঁ গেটিং ইন টু দ্য কাৰ গাড়ীত উঠি ক'লে দেউতাকে This tank was dug by the Ahom king Rudra Singha in the memory of his mother Soti Joymati. এই পুখুৰীটো আহোম ৰজা ৰুদ্ৰ সিংহই নিজৰ মাক জয়মতীৰ স্মৃতিত সজাইছিল Why is she called Soti? asked Trisha. Trishaই সুধিলে তেওঁ কিয় সতী বুলি কোৱা হয় She sacrificed her life for her husband. তাইৰ জীৱনটো গিৰিয়েকৰ কাৰণে উৎসৰ্গা কৰিছিল She was tortured by ল'ৰা ৰজা আৰু তেওঁক ল'ৰা ৰজাই শাস্তি প্ৰদান কৰিছিল This cruel king either killed or maimed young men of his kingdom. এইজন হিংসাকুৰীয়া ৰজাই তেওঁৰ ৰাজ্যৰ কি কৰিছিল যুৱকসকলক কি কৰিছিল হয় মাৰি পেলাইছিল নহলে মেইমড অৰ্থাৎ ঘুণীয়া কৰিছিল The Ahom believed that only a physically perfect person could ascend the throne আৰু আহোমসকলে বিশ্বাস কৰিছিল যে কেৱল মাত্ৰ শাৰীৰিকভাৱে সুঠাম মানুহ এজনেহে শাৰীৰিকভাৱে মানে অক্ষত বা সুঠাম মানুহ এজনেহে ৰাজসভাত কি কৰিব পাৰে ৰাজপাটত বহিব পাৰে এচেণ্ড দ্য থ্ৰন মানে ৰজা হ'ব পাৰে ৰাজপাটত বহিব পাৰে A maimed man could never become a king এজন ঘুণীয়া মানুহে কেতিয়াও ৰজা হ'ব নোৱাৰিছিল So by maiming the young men of his kingdom, he made sure that his throne would remain safe from rebels. আৰু সেইকাৰণে তেওঁ ৰাজ্যৰ যুৱকসকলক ঘুণীয়া কৰি নিজৰ ৰাজসিংহাসন তেওঁ বিদ্ৰোহীৰ পৰা নিৰাপদে ৰাখিবলৈ চেষ্টা কৰিছিল Joymati's husband Gadadhar Singha fled and hid himself in the Naga Hills আৰু জয়মতীৰ গিৰিয়েক গদাধৰ সিংহই নগা পাহাৰলৈ পলাই গৈ তাতে লুকাই আছিল ল'ৰা ৰজা could not find him ল'ৰা ৰজাই তেওঁক বিচাৰি পোৱা নাছিল So জয়মতী was taken a prisoner আৰু সেইকাৰণে জয়মতীক কি কৰা হৈছিল প্ৰিজনাৰ হিচাপে মানে বান্ধি ধৰি লৈ গৈছিল She was tortured because she refused to reveal the whereabouts of her husband তাইক শাস্তি প্ৰদান কৰা হৈছিল কিয়নো তাইৰ গিৰিয়েক ক'ত আছে সেই কথা ক'বলৈ তাই অমান্তি হৈছিল After being inhumanly tortured for 14 days জয়মতী died আৰু 14 দিন ধৰি অমানৱীয় মানে কষ্টৰ শাস্তিৰ সন্মুখীন হৈ জয়মতীয়ে অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল So sad, said Trisha ক'লে ইমান দুখ লগা Could Gadadhar Singha become the king? গদাধৰ সিংহই বাৰু ৰজা হ'ব পাৰিলেনে? Yes, হয় পাৰিলে How beautiful and blue the waters are, Trisha exclaimed as they walked up to the Joysagar tank. আৰু তাৰ পিছত সিহঁতে জয়সাগৰ পুখুৰীৰ ফালে খোজকাঢ়ি গৈ থাকোঁতে তৃষাই আচৰিত হৈ ক'লে ইমান ধুনীয়া নীলা পানীবোৰ and here too are temples আৰু ইয়াতো মন্দিৰবোৰ আছে Yes, said their mother সিহঁতৰ মাকে ক'লে After strolling for a while their mother said we will come back here again tomorrow evening কিছু দূৰ যোৱাৰ পিছত মাকে ক'লে যে আমি অহাকালি সন্ধিয়া পুনৰ ইয়ালৈ আহিম They went to see the ৰংঘৰ তেওঁলোকে ৰংঘৰ চাবলৈ গৈছিল The roof is shaped like an inverted boat আৰু সেই ৰংঘৰৰ মুধচখন
এখন ওলোটা আকৃতিৰ নাৱৰ দৰে আছিল দ্য আহোম কিংছ ইউজ টু চিট হিয়াৰ এণ্ড এনজয় স্পৰ্টছ দেয়াৰ ফাদাৰ এক্সপ্লেইনড আৰু সিহঁতৰ দেউতাকে বৰ্ণনা কৰিছিল যে আহোম ৰজাসকলে ইয়াতে বহিয়েই খেলবোৰ উপভোগ কৰিছিল ইউ মিন এ ষ্টেডিয়াম লুহিত আক্সড লুহিতে সুধিলে যে তুমি তাৰমানে কি ষ্টেডিয়াম বুজাব বিচাৰিছা একচুৱেলি এন এম্ফি থিয়েটাৰ আচলতে এখন এম্ফি থিয়েটাৰ এতিয়া এম্ফি থিয়েটাৰ মানে হৈছে যে খোলা মানে যেতিয়া গ্ৰাউণ্ড এখনত কোনো খেল হৈ থাকে ষ্টেডিয়ামবিলাকত যেনেকৈ ক্ৰিকেট খেল হৈ থাকিলে মাজতে খোলা মানে পথাৰখনত খেল হয় আৰু ছাইডত চাৰিওফালে কি থাকে মানে দৰ্শকসকল বহিব পৰা সুবিধা থাকে তেনেকুৱা হেৰিকে ষ্টেডিয়ামকে এম্ফি থিয়েটাৰ বুলি কোৱা হয় আচলতে এইখন এখন এম্ফি থিয়েটাৰৰ দৰে ইট ইজ এন আউটডোৰ স্পৰ্টছ গ্ৰাউণ্ড এইটো আচলতে আউটডোৰ খেলবোৰ খেলা কি হয় গ্ৰাউণ্ড অৰ্থাৎ যে ঠাই হয় লুক এট দ্য শ্বেপ ইয়াৰ আকৃতিটোলৈ চোৱা ইট ইজ চাৰ্কুলাৰ যে এইখন ঘূৰণীয়া দ্য ৰয়েল ফেমিলি উড কাম টু ৱাটছ দ্য ইণ্ডিজিনাছ গেমছ অফ আছাম লাইক বাৰ্ড fights, buffalo fights, their mother explained. সিহঁতৰ মাকে বৰ্ণনা কৰিলে যে আচলতে ৰাজ পৰিয়ালৰ মানুহবিলাকে অসমৰ বিভিন্ন খেল যেনে কি চৰাই যুঁজ ম'হ যুঁজ এইবোৰ আচলতে চাবলৈ আহিছিল আৰু ইয়াতে ঘূৰণীয়াকৈ ৰাজ পৰিয়ালৰ মানুহবোৰ বহি লৈ খেল উপভোগ কৰিছিল এতিয়া এইটো হৈছে ৰংঘৰৰ ফটো তোমালোকে জানাই এতিয়া তাৰ পিছৰখিনি আমি চাইছোঁ ইউ এট ডেট টাইম বিকজ অফ ইটছ ষ্ট্ৰাকচাৰ দিছ ৱাজ এ ইউনিক মনুমেণ্ট নট অনলি ইন ইণ্ডিয়া বাট ইন দ্য হোল অফ এছিয়া ফাদাৰ ছেইড তেতিয়া দেউতাকে ক'লে যে আৰু তোমালোকে জানানে সেই সময়ত ইয়াৰ আকৃতিটোৰ কাৰণেই মানে এইটো এটা অদ্বিতীয় কীৰ্তিস্তম্ভ আছিল অকল ভাৰতবৰ্ষৰ ভিতৰতেই নহয় গোটেই এছিয়াৰ ভিতৰতে এইটো এটা ইউনিক মনুমেণ্ট অৰ্থাৎ অতুলনীয় কীৰ্তিস্তম্ভ আছিল এজ দে ৱাকড এৰাউণ্ড ইট সিহঁতে খোজকাঢ়ি ইয়াৰ চাৰিওফালে গৈ থাকোঁতে ক'লে হু বিল্ট ইট এইটো কোনে সাজিছিল কুইন অম্বিকা আক্সড লুহিতে তেতিয়া সুধিলে এইটো কি কুইন অম্বিকাই সাজিছিল নেকি ৰাণী অম্বিকাই কিং প্ৰমত্ত সিংহ নহয় এইটো কি কৰিছিল প্ৰমত্ত সিংহই সাজিছিল দেন দে ৱেণ্ট টু দ্য তলাতল ঘৰ আৰু তাৰপিছত সিহঁতে তলাতল ঘৰলৈ গৈছিল ইট ডাজ নট লুক ছ' গুড ছেইড লুহিতে লিটল ডিজএপইণ্টেড অলপ মানে হতাশ হৈ লুহিতে ক'লে এইটো দেখোন দেখাত বৰ এটা ভাল লগা নহয় হি ৱাজ এক্সপেক্টিং টু চি ছামথিং মোৰ গ্ৰেণ্ড সি আচলতে আৰু কিবা বিশেষ মানে বস্তু দেখাৰ কাৰণে মানে আশা কৰি গৈছিল হোৱাট ইউ চি নাও ইজ দ্য ৰিমেইনছ অফ দ্য তলাতল ঘৰ মাদাৰ ছেইড মাকে ক'লে যে তোমালোকে এতিয়া যিটো দেখিছা এইটো আচলতে তলাতল ঘৰৰ অৱশেষে বা ভগ্নাৱশেষে ইট হেড 4 stories above ground ফাদাৰ এক্সপ্লেইনড দেউতাকে বৰ্ণনা কৰিলে যে ইয়াৰ আচলতে কি আছিল মাটিৰ ওপৰত 4 তলা আছিল এণ্ড 3 stories আণ্ডাৰগ্ৰাউণ্ড আৰু মাটিৰ তলতো 3 তলাৰ আছিল মানে মাটিৰ ওপৰত 4 তলাৰ ঘৰ আছিল আৰু তলৰ ফালেও আকৌ 3 তলাৰ ঘৰ আছিল 3 মহলীয়া দিয়াৰ ৱেৰ 2 চেক্ৰেট টানেলছ আৰু ইয়াত দুটা গোপন সুৰংগ আছিল ওৱান উইচ ৱাজ 16 kilometers লং লেড টু গড়গাঁও আৰু তাৰে এটা 16 কিলোমিটাৰ দীঘল আছিল আৰু এইটো গড়গাঁৱলৈ আছিল which was 3 kilometers long led to দিখৌ river আৰু যিটো 3 কিলোমিটাৰ দীঘল আছিল আৰু দিখৌ নৈলৈকে বিস্তৃত আছিল ৰিয়েলি ছেইড লুহিত কোৱাইট ইমপ্ৰেছড সম্পূৰ্ণ অভিভূত হৈ লুহিতে ক'লে যে সঁচাকৈ নেকি কেন উই গ' থ্ৰু ওৱান টানেল টু দিখৌ ৰিভাৰ গতিকে সেই সুৰংগটোৰে আমি বাৰু দিখৌ নৈলৈ যাব পাৰোঁনে উই কাণ্ট ইট ইজ ক্ল'জড নাও নাই আমি নোৱাৰোঁ কাৰণ এইটো ইতিমধ্যে বন্ধ হৈছে আই উইচ ইট ৱেৰ অ'পেন এইটো যদি খোলা থাকিলহেঁতেন ইট উড হেভ বিন ছাচ এন এডভেঞ্চাৰ ফৰ টুৰিষ্ট তৃষা ছেইড আৰু তৃষাই ক'লে যে এইটো তেতিয়াহ'লে পৰ্যটকসকলৰ কাৰণে কিমান দুঃসাহসিক অভিযান হ'লহেঁতেন দে ষ্টপড ফৰ এ ৱাইল এট দ্য ৰুদ্ৰসাগৰ টেংক আৰু
তেওঁলোকে ৰুদ্ৰসাগৰ পুখুৰীৰ ওচৰত কিছু সময় ৰ'ল। During their 3-day stay, they had a good time visiting most of the historical sites in and around শিৱসাগৰ টাউন। আৰু তেওঁলোকৰ এই 3দিনীয়া ভ্ৰমণসূচীত শিৱসাগৰ আৰু ইয়াৰ ওচৰ পাজৰৰ বহুতো ঐতিহাসিক ঠাই তেওঁলোকে ভ্ৰমণ কৰিলে। They visited the গড়গাঁও পেলেচ। তেওঁলোকে গড়গাঁও মানে যিটো ৰাজঅট্টালিকা আছিল সেইটো ভ্ৰমণ কৰিছিলে। About 15 kilometers from শিৱসাগৰ, আৰু এইটো শিৱসাগৰৰ পৰা 15 কিলোমিটাৰমান দূৰত আছিল। It is a 4-storied building and each floor is built in gradually receding tiers. এইটো এটা 4মহলীয়া বিল্ডিং আছিল আৰু ইয়াৰ প্ৰত্যেকটো মহলাই কি আছিল, প্ৰত্যেকটো মহলাই মানে ওপৰৰ পৰা তললৈকে মানে নামি আহিব পৰা টায়াৰ আছিল প্ৰত্যেকটো মহলাতে। দ্য টপ ফ্লোৰ হেজ এ ডোম লাইক ৰুফ, আৰু একেবাৰে ওপৰ মহলাটোত এটা মানে শিখৰ সদৃশ তাৰ মানে ৰুফ আছিল, অৰ্থাৎ একেবাৰে ওপৰৰ যিটো মহলা আছিল তাৰে ৰুফখন অৰ্থাৎ মূধচখন কি আছিল মানে জোঙা আকৃতিৰ আছিল। As they walked in and around the palace, Trisha said, তেওঁলোকে যেতিয়া সেই মানে ৰাজ অট্টালিকাটোৰ ওচৰে পাজৰে মানে খোজকাঢ়ি আছিল তেতিয়া তৃষাই কৈছিল, once it must have been a beautiful palace, who built this? এসময়ত কিজানি এইটো নিশ্চয় বৰ ধুনীয়া ৰাজ অট্টালিকা আছিল, এইটো বাৰু কোনে মানে নিৰ্মাণ কৰিছিল? History says that Suklenmung, the 15th Ahom king, constructed a palace in 1540 with wood and other materials that were not very good. ইতিহাসে কয় যে 15 সংখ্যক বা 15তম আহোম ৰজা শুক্লেনমুঙে এই ৰাজপ্ৰসাদটো নিৰ্মাণ কৰিছিল 1540 খ্ৰীষ্টাব্দত, মানে কাঠ আৰু আন আন বস্তুবিলাকেদি, যিটো মানে তেওঁ যেতিয়া সেই কাঠ আৰু আন কিছুমান বস্তুৰেদি মানে বিল্ডিংটো বনাইছিল তেতিয়া কিন্তু সেইটো ইমান ভাল হোৱা নাছিল। বাট দিছ প্ৰেজেণ্ট ওৱান ৱাজ ৰিবিল্ড বাই কিং ৰাজেশ্বৰ সিংহ ইন 1752, কিন্তু এই যিটো বৰ্তমানৰ বিল্ডিং সেইটো 1752 খ্ৰীষ্টাব্দত ৰজা ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাইছিল। I will take you to চৰাইদেউ, said their father. তেওঁলোকৰ দেউতাকে ক'লে যে মই তোমালোকক চৰাইদেউলৈ লৈ যাম। Sukafa, the founder of the Ahom dynasty, made চৰাইদেউ his first capital. Sukafa আহোম বংশৰ প্ৰতিষ্ঠাতা এজনে কি কৰিছিল, চৰাইদেউত প্ৰথমে ৰাজধানী পাতিছিল। It is 22 kilometers away from শিৱসাগৰ টাউন and is worth visiting. আৰু এইখন মানে চৰাইদেউখন শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ দূৰত আছে আৰু একেবাৰে চাবলগীয়া ঠাই। What is there to see? Palaces, asked Lohit. লোহিতে সুধিলে তাত চাবলগীয়া কি আছে, ৰাজ অট্টালিকাবোৰ নেকি? No, it has at least 100 মৈদামছ। নাই নহয়, তাত অতি কমেও 100খনমান মৈদাম আছে। মৈদাম was a burial ground of Ahom kings and nobles. মৈদাম হৈছে আহোম ৰজা আৰু মন্ত্ৰীসকলৰ সমাধি স্থান। বাৰিয়েল গ্ৰাউণ্ড মানে সমাধি স্থান। Many royal graveyard still exist in this palace. এতিয়াও বহুতো মানে ৰজা মহাৰজাৰ কি আছে গ্ৰেভিয়াৰ্ড মানে সমাধি স্থান সেই ঠাইত এতিয়াও আছে। The hillock of Charaideo was considered to be sacred by the people of the Ahom dynasty. আৰু চৰাইদেউৰ মানে পাহাৰৰ ওপৰৰ যিখিনি অংশ আছে সেই ঠাইখিনিক এতিয়াও আহোম বংশৰ লোকসকলে পবিত্ৰ বুলি জ্ঞান কৰে। They believed this place to be the home of their ancestral gods. আৰু তেওঁলোকে সেই ঠাইখিনি কি কৰে, তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘৰ বুলি এতিয়াও বিশ্বাস কৰে। Both Trisha and Lohit found their visit to Charaideo Moidam very interesting. Trisha আৰু লোহিত দুয়োৱে চৰাইদেউ মৈদাম চাবলৈ গৈ খুব আমোদজনক পালে। The world should know about this মৈদাম, said their mother. আৰু তেওঁলোকৰ মাকে ক'লে যে
আচলতে গোটেই মানে বিশ্বই এই মৈদামবোৰৰ বিষয়ে জানিব লাগে দিছ হেভ টম্বলছ জাষ্ট লাইক দ্য পিৰামিডছ ইন ইজিপ্ট কাৰণ এই মানে মৈদামবোৰত এতিয়াও এই ইজিপ্তৰ পিৰামিডৰ নিচিনাকৈ সমাধিস্থানবোৰ আছে সমাধিগৃহবোৰ আছে দ্য পিপল know about the pyramids মানুহে পিৰামিডৰ কথা জানে but not anything about this মৈদামছ কিন্তু এই মৈদামবোৰৰ বিষয়ে মানুহে নাজানে which are equally fascinating যিবোৰ সমানেই মানে মুগ্ধকৰ অৰ্থাৎ মৈদামবোৰো সেই ইজিপ্তৰ পিৰামিডৰ নিচিনাকৈয়ে আচলতে মনোমোহা কিন্তু মানুহে এইবোৰৰ কথা নাজানে আচলতে জানিব লাগে বুলি মাকে ক'লে It was a learning and also an enjoyable experience for both Lohit and Trisa. এই ভ্ৰমণটো লোহিত আৰু তৃষা দুয়োটাৰে কাৰণে এটা শিক্ষণীয় তথা উপভোগ্য অভিজ্ঞতা আছিল We can come back again next year, Lohit said. লোহিতে এইকাৰণে কৈছিল যে আমি অহা বছৰ পুনৰ ইয়ালৈকে আহিম নেক্সট ইয়েৰ said his mother smiling তেতিয়া তাৰ মাকে হাঁহিয়ে কৈছিল যে we will go somewhere else next year যে আমি অহা বছৰ ক'ৰবাত বেলেগত যাম দিয়া গতিকে এইখিনিতে চেপ্টাৰটো শেষ হৈছে তোমালোকে নিশ্চয় ভাল পালা যদি ভাল পালা ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক পাই থাকিবা